কি খেলে যোৱা বছৰ ইয়াতে আমি 3টা স্কিম দিছিলোঁ, এইটো বেম্বো আৰু পৰ্কুপাইন প্ৰটেকশ্যনৰ স্কিম, সেইকেইটাৰ কাম চলি আছে, সেইকেইটাও চালোঁ। এই বছৰো আমি মানকাছাৰ সমষ্টিত 4টা এনেকুৱা 2 কোটি টকাৰ স্কিম দিছোঁ, সেইকেইটাও আমি ক'ত কৰিম তাৰ কাৰণে অলপ সৰজমিন তদন্ত কৰিলোঁ বা চালোঁ। আৰু কিবা কৰিব লগা আছে নেকি, ডেফিনেটলি DC মহোদয়ৰ লগতো কথা পাতিছোঁ, বিভাগৰ লগতো কথা পাতিছোঁ, আৰু BSFৰ বিষয়াসকলৰ লগতো কথা পাতিছোঁ। আৰু যদি কিবা কৰিব লগা আছে পৰ্যায়ক্ৰমে কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। মানে মই দেখিছোঁ যোৱা বছৰ যিখিনি কৰিছিলোঁ তাৰ পৰা অলপ বালি পৰা মই দেখিছোঁ, আপোনালোকেও চাগে দেখিছে, য'ত বেম্বু স্কিন লগাইছিলোঁ তাত বালি পৰিছে, চিল্টেশ্যন হৈছে। গতিকে এইবাৰো আমি চিল্টেশ্যন হয় নেকি আৰু এবাৰ চেষ্টা কৰোঁ। আৰু চিল্টেশ্যন হোৱাৰ পাছত ADBৰ আমাৰ স্কিম ইয়াতে চেংচন হৈ আছে 2nd ফেজত। টেম্পৰেৰী মেজাৰত আমি যদি বালি পেলাই ল'ব পাৰোঁ তেতিয়া আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন ভালকৈ কৰিব পাৰিম। তাৰ কাৰণে নিশ্চয়কৈ আপুনি অহা কথা মানে কালি নিশাৰ পৰা পাৰ্কুপাইন লগোৱা আৰম্ভ কৰিছে, প্ৰায় চলি আছে কাম, কিন্তু এইবছৰ এপ্ৰিলৰ ভিতৰত গোটেইখিনি কাম প্ৰটেকশ্যনৰ কাম কোটি টকা খৰচ কৰিছে চৰকাৰে, এইটো নিশ্চিতভাৱে ক'ব লাগিব। কিন্তু ছাৰ তেতিয়ালৈকে পাৰ্মানেণ্ট প্ৰটেকশ্যন দুটা কথা, পাৰ্মানেণ্টটো হ'ব লাগিব, টেম্পৰেৰী হ'ব লাগিব। টেম্পৰেৰীটো কৰা কিয় হয় যে বালি যদি দিয়ে, বালি হৈ গ'লে পাৰ্মানেণ্ট প্ৰটেকশ্যনটো ভালকৈ হয়। টেকনিকেল ইছ্যু আপোনালোকে ইমান ভালদৰে গম নাপায়। মই নাজানো ইঞ্জিনিয়াৰে লাভান্বিত হৈছে, ইঞ্জিনিয়াৰে কণ্ট্ৰেক্টৰৰ লগত কণ্ট্ৰেক্টাৰে কৰি আছে বুলি আমি জানিব পাৰিছোঁ। ছাৰ কামটোতো হ'বই লাগিব, ঠিকাদাৰৰ যি 10% 15% প্ৰফিটটো পাবই, কোনোবাই এনেই কৰিব নেকি? তাতকৈ হ'ব নোৱাৰে। কামটো মই DC মহোদয়ক দায়িত্ব দিছোঁ, তেওঁ নিজে চাব। মইতো কামত ষ্ট্ৰিক্ট সকলোৱে জানে, মই আৰু ষ্ট্ৰিক্ট হ'ম। ডিচিক কৈছোঁ, ইঞ্জিনিয়াৰকো কৈছোঁ,